তো হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল ছাকচেছ আছাম লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বহুতেই ভাল খবৰ, পুনৰ গ্ৰেড 3 ৰিটেন এক্সামৰ নটিচ প্ৰকাশ কৰি দিলে। তো কোনটো বিভাগৰ এই গ্ৰেড 3 ৰিটেন এক্সামৰ নটিচখন প্ৰকাশ কৰি দিলে, তো ভিডিঅ'টোত আমি সবিশেষ সকলোখিনি আপোনালোকক জনাই দিম। তো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এইখনে হৈছে সেই নটিচখন। তো এই পদকেইটা আহিছিল আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। তো ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট আৰু লেবৰেটৰী এছিষ্টেণ্ট, তো এনেকুৱা ধৰণৰ পদ মুকলি কৰিছিল। তো সেই পদখিনিৰ এতিয়া ৰিটেন টেষ্টৰ ডেটটো ঘোষণা কৰিছে। তো ইয়াতে আপোনালোকে দেখা পাইছে ডেট অফ ৰিটেন টেষ্ট। তো ইয়াতে পোষ্টৰ নামটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। তো এই পোষ্টৰ এক্সামটো অনুষ্ঠিত হ'ব 18 ডিচেম্বৰ 2022। আৰু যিখিনি জুনিয়ৰ একাউণ্টেণ্ট আৰু লেবৰেটৰী এছিষ্টেণ্ট, তো এই পদ দুয়োটাৰে পৰীক্ষাটো অনুষ্ঠিত হ'ব 24 ডিচেম্বৰ 2022। তো ইয়াতে প্লেচ অফ ৰিটেন টেষ্ট, তো আপোনালোকৰ কোনটো ঠাইত আপোনালোকৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব সেইটো ইয়াতে লিখিছে। ইয়াতে গুৱাহাটী আৰু যোৰহাট। তো বন্ধুসকল, এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 8 ডিচেম্বৰ 2022 পৰা।